হেল্ল' ফ্ৰেণ্ডছ, আজি মই আনিছোঁ আপোনালোকৰ মাজত হাঁহৰ মাংসৰ ৰেচিপি। এয়া মোৰ হাঁহৰ মাংস। ইয়াত লৈছোঁ পিঁয়াজ আৰু নহৰু পেষ্ট। আৰু এতিয়া মই কেৰাহীটো পাতি দিছোঁ গেছত গৰম হ'বলৈ। কি খবৰ আপোনালোকৰ? অল অফ ইউ হেপ্পী নিউ ইয়াৰ 2025। এয়া কেৰাহী গৰম হৈ গ'ল আৰু মই পিঁয়াজ আৰু নহৰু পেষ্টখিনি দি দিলোঁ আৰু এইখিনি ভালদৰে কালাৰ কৰি ল'ম। যেতিয়ালৈকে কালাৰ নহয় মানে ব্ৰাউন তেতিয়ালৈকে মই পিঁয়াজখিনি ভাজি থাকিম। পিঁয়াজখিনি ভাজিব দিছোঁ। বাকী সকলোৰে নতুন বছৰটো ভালে ভালে যাব বুলি আশা কৰিলোঁ। এয়া গৰম মছলা দিছোঁ, ইলাচি আৰু নিমখ, হালধি পাউডাৰ দিছোঁ অকণমান বেছিকৈ দিলোঁ, যিহেতুকে মাংসৰ তৰকাৰী হালধি অলপ বেছি লাগে। আৰু এয়া দিছোঁ ৰেড চিলি, জিৰা পাউডাৰ আৰু এয়া ধনিয়া পাউডাৰ আৰু বেলেগ মছলা মই ইউজ নকৰোঁ। এইখিনি এতিয়া ভালদৰে মছলাখিনি মিক্স কৰি ল'ম। হৈ গ'ল। মাংসখিনি মই ইয়াতে দি দিলোঁ। ভালদৰে লৰাই থাকিম। এতিয়া মাংসটো যিমানেই ভাজিব সিমানেই মাংসৰ তৰকাৰীখন টেষ্টি হ'ব, গতিকে খুব ভালদৰে ভাজিব লাগে। বাকী নতুন বছৰত সকলোলৈ মানে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। আৰু পুৰণা বছৰটোত 2024ত যাৰ যি মানে গিলাই চিকোৱা আছে সেইখিনি যাতে সকলোৰে দূৰ হৈ যায়। পুৰণাবোৰ সকলোৱে পাহৰি নতুনক আঁকোৱালি ল'ম। পুৰণাখিনিত যদি কাৰোবাৰ কিবা প্ৰব্লেম হৈছিলে, কোনোবাই ক'ৰবাত বেয়া পাইছিলে, সেইখিনি আঁতৰাই দি নতুনক আঁকোৱালি ল'লে হ'ল, সকলো পাহৰি। আৰু এইখিনি মোৰ মাছ ভাজি আছোঁ, মানে ঢাকন মাৰি দিছোঁ। কাৰণ কিয় ঢাকন মাৰি দিলে মাংসটোৰ যিটো পানী সেইটো ওলাব। এয়া ধুনীয়াকৈ তেল বিৰিঙি উঠিছে। খুব লৰাই থাকিব লাগে। মাংস বনালে মানে যিমানেই আপুনি লৰাই থাকিব, মাংসটো ভাজি থাকিব, সিমানেই টেষ্টি হয়। ঢাকন দি অকণমান 2 মিনিটৰ মূৰে লৰাই থাকিব। যেতিয়ালৈকে পানী দিওঁ আমি খুব বেছি ভাজিব লাগে। আৰু এতিয়া মোৰ ভাজা হৈ গ'ল। সেয়া পানী দি দিছোঁ। পানী দিওঁতে আপোনালোকে এইটো কৰেনে? মই কিন্তু কৰোঁ। মানে কি, কেৰাহীটোৰ ছাইডত যিখিনি লাগি থাকে, আমি মাংসটো ভাজি থাকোঁতে বহুত ছাইডত লাগি যায় ন, গতিকে সেই পানী দিওঁতে আমি ছাইডটো সদায় অকণমান ধুই দিব লাগে। ছাইডৰ সেই লাগি থকাবোৰ কেতিয়াবা জ্বলি তৰকাৰীখনৰ জ্বলা গোন্ধ ওলায়। গতিকে কেৰাহীটো সদায় ছাইডৰখিনি ধুই কেনে দিব লাগে। মই খন্তাখনৰ ওপৰত দি কেনে দিওঁ পানীটো, যাতে ছাইডৰখিনি ধোৱা যায় তেনেকুৱা। আৰু এয়া দিছোঁ মই আদা মই পিহনাত পিছা নাই, এইখনতে মানে পিচি দিছোঁ। এনেকৈ চালনীখনৰ সহায়ত ধুনীয়া হয় এইখিনি এনেকৈ দিলে। আদাখিনি দিলোঁ। খাবলৈ বহুত টেষ্টি হৈছিল। আৰু হাঁহৰ মাংস বুলি ক'লেতো ক'বই নালাগে, এনেই জিভাৰ পানী ওলায়। গতিকে হাঁহৰ মাংসৰে মোৰ নিউ ইয়াৰ চেলিব্ৰেশ্যন কৰিলোঁ। আপোনালোকে কিহেৰে কৰিলে কমেণ্টত জনাব। আদাখিনি দি মই ভালদৰে লৰাই লৈছোঁ। ধুনীয়া কালাৰ আহিব লৈছেই। অলৰেডি মাংস ভুনা হৈ গৈছে আৰু ভুনিব নালাগে, মাংসখিনিও সিজি গৈছে। আৰু মই ইয়াত বইল আলু দিম। মানে কেঁচা আলু নাখাওঁ, যিহেতুকে বইল আলু দিওঁ। আৰু বইল আলু দিলে মাংসৰ তৰকাৰীখন বেছি টেষ্টি হয়। কেঁচা আলুটোৰ যিটো আলুৰ মিঠা থাকে, সেইটোৰ কাৰণে ভাল নালাগে খাবৰ কাৰণে। বইল আলুটো দিলে খুব ধুনীয়া লাগে। আৰু আলু দি কেনে সদায় অকণমান ভাজিব লাগে, কাৰণ বইল যিহেতুকে তাত মছলাটো সোমাব লাগিব। আৰু বইল আলু বেছি মানে আগতে দি দিলেও আলুটো ভাঙি যাব, গতিকে লাষ্ট পানী দিয়াৰ আগে আলুটো দিব লাগে। আলুত ধুনীয়াকৈ মছলা সোমাই গৈছে। অকণমান আলু দিও ভাজিলোঁ মই। আৰু এতিয়া মানে লাষ্ট ফিনিচিং পানী দিম। আৰু হাঁহৰ মাংসখন ভাজি খায়ো ভাল লাগে, আৰু হাঁহৰ মাংসৰ জোলৰ টেষ্টেই বেলেগ। গতিকে জোলটো খাই বহুত ভাল লাগে। বিশেষকৈ মই ভাল পাওঁ। কোনে কি ভাল পায় নাজানো, হাঁহৰ মাংসৰ জোলটো বহুত ভাল লাগে।
গতিকে অকণমান জোল কৰিছোঁ। এতিয়া ইয়াত ভালদৰে উতল আহিব দিম। ধুনীয়াকৈ উতল আহি আছে। এতিয়া ঢাকন মাৰি নিদিওঁ, উতল আহিব দিম যিহেতুকে। জোলটো এতিয়া পাতলা হৈ আছে। যেতিয়া জোলটো অকণমান ডাঠ হ'ব, মই নমাই দিম এইখন। এয়া হৈ গ'ল। এইখিনি মোৰ ফাইনেল লুক। বহুত টেষ্টি হৈছিলে। আৰু তাৰ লগতে আছে এখন মাছৰ তৰকাৰী, আৰু এয়া হৈছে বৰা চাউল ভাপত দিছোঁ। বৰা চাউলখিনি আৰু লগত আছে চালাড। আৰু চালাডখিনি মই এনেদৰে সজালোঁ। চ' অল অফ ইউ হেপী নিউ ইয়াৰ 2025। থেংক ইউ।